বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ মই বহুত কম সময়তে বনাব পৰা এটা ৰেচিপি বেঙেনাৰ সৈতে মাছৰ তেল। এয়া মই মাছৰ তেল লৈছোঁ, বাহু মাছৰ তেল। ৰেচিপিটো বনাবৰ কাৰণে মই লৈছোঁ ডাঙৰ সাইজৰ বেঙেনা এটাত, মিডিয়াম সাইজৰ পিঁয়াজ দুটা কেঁচা জলকীয়া আৰু মিডিয়াম সাইজৰ নহৰু এটা। পিঁয়াজ দুটা কাটি ল'ম। বেঙেনাও কাটি ল'ম টুকুৰা টুকুৰিকৈ। এইদৰে কাটি ল'লোঁ। নহৰু কেঁচা জলকীয়া থেতেলিয়াই লৈছোঁ। কেৰাহী পাতি ল'লোঁ, তেল দি দিছোঁ। তেলখিনি গৰম হৈ গ'ল, এতিয়া মই কাটি ৰখা পিঁয়াজখিনি দি দিম। মিঠাতেল মই বহুতে কম দিছোঁ, যিহেতু মাছৰ তেলত তেল ওলাবই। পিঁয়াজখিনি ভালদৰে মই ভাজি ল'ম। সোৱাদ অনুযায়ী নিমখ দিলোঁ। মোৰ পিঁয়াজ ভজা হৈ গ'ল, থেতেলিয়াই ৰখা নহৰু কেঁচা জলকীয়া দি দিম। নহৰু কেঁচা জলকীয়াও মই ভালদৰে ভাজি ল'ম। পিঁয়াজৰ সৈতে নহৰু ভজা হৈ গ'ল, মই এতিয়া মাছৰ তেলখিনি দি দিম। মাছৰ তেলো ভালদৰে মই ভাজি ল'ম। এয়া মাছৰ তেল ভজা হৈ গ'ল, কাটি ৰখা বেঙেনা দি দিম। হালধি আধা চামুচ। বেঙেনা নিসিজালৈকে মই ভাজি থাকিম মিডিয়াম ফ্লেমত। মই অলপ সিজি আহিলে বেঙেনাখিনি মই এনেদৰে ভাঙি দিম। বেঙেনা মই গোটা গোটা নাৰাখোঁ, মই পূৰা ভাঙি দিম। ভালদৰে মই ভাজি ল'লোঁ। বেঙেনাৰ সৈতে মাছৰ তেল মোৰ ৰেডি। এতিয়া মই নমাই ল'ম। বেঙেনাৰ সৈতে মাছৰ তেলৰ ৰেচিপিটো কেনেকুৱা লাগিছে কমেণ্টত জনাব। যদি মোৰ ৰেচিপিটো ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু নতুন ভিডিঅ' পোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এনেদৰে বিভিন্ন ধৰণৰ ৰেচিপি লৈ আহি থাকিম। ধন্যবাদ।